নমস্কাৰ বন্ধুসকল, আপোনালোকক পিএন কোচিঙলৈ স্বাগতম জনাইছোঁ। সদায় আমি 10টা জিকে কুৱেশ্যন আলোচনা কৰোঁ। সেয়ে আজিও আমি 10টা জিকে অৰ্থাৎ জেনেৰেল নলেজৰ প্ৰশ্ন আলোচনা কৰিম। তেতিয়াহ'লে বলক। কুৱেশ্যন নম্বৰ 1, প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? ক লক্ষ্মীনাথ বেজবৰুৱা, খ যতীন্দ্ৰনাথ দুৱৰা, গ হেম বৰুৱা, ঘ চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক যতীন্দ্ৰনাথ দুৱৰা। কুৱেশ্যন নম্বৰ 2, অসমত প্ৰথম কেতিয়া বিশ্ববিদ্যালয় খুলিছিল? ক 1988 চনত, খ 1936 চনত, গ 1901 চনত আৰু খ 1948 চনত। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ 1901 চনত প্ৰথম বিশ্ববিদ্যালয় খুলিছিল আৰু তাৰ নাম আছিল কটন কলেজ। আমি সকলোৱে শুনিছোঁ। অসমৰ ৰাজ্যিক ফুল কি? পদুম ফুল, খ নাহৰ ফুল, গ তগৰ ফুল, খ কপৌ ফুল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে খ কপৌ ফুল। কুৱেশ্যন নম্বৰ 4, প্ৰথম অসমীয়া অনাতাঁৰ নাট হিচাপে কোনখন নাটক জনা যায়? বিন বৰাগী, ক বিন বৰাগী, খ বানফুল আহিছে বনফুল হ'বলৈ বনফুল, গ মৃত্যুঞ্জয় আৰু খ তৰা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক বিন বৰাগী। কুৱেশ্যন নম্বৰ 5, অসমৰ উপন্যাস সম্ৰাট বুলি কোনজন সাহিত্যিকক জনা যায়? ক যতীন্দ্ৰনাথ দুৱৰা, খ লক্ষ্মীনাথ বেজবৰুৱা, গ ৰজনীকান্ত বৰদলৈ, খ লক্ষীনন্দন বৰা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ ৰজনীকান্ত বৰদলৈ। ইয়াক আমাৰ উপন্যাস সম্ৰাট বুলি জনা যায়। অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন ক'ত হৈছিল? ক শিৱসাগৰ, খ গুৱাহাটী, ঘ তেজপুৰ, ঘ লখিমপুৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক শিৱসাগৰ। কুৱেশ্যন নম্বৰ 7, অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? অপশ্যনসমূহ হৈছে ক বাহী, খ প্ৰহ্লাদ চৰিত, গ বিন বৰাগী, ঘ আবাহন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে প্ৰহ্লাদ চৰিত। আৰু প্ৰহ্লাদ চৰিত আমাৰ হেম সৰস্বতীয়ে ৰচনা কৰিছিল। সেইটো কুৱেশ্যন দিয়ে। প্ৰহ্লাদ চৰিত কোনে ৰচনা কৰিছিল? ক লক্ষ্মীনাথ বেজবৰুৱা, খ হেম সৰস্বতী, গ হেম বৰুৱা, ঘ চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ উত্তৰটো মই ইতিমধ্যে ক'লোৱে খ হেম সৰস্বতী। প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি? এই প্ৰশ্নটো ভালদৰে চাই ল'ব। প্ৰথম অসমীয়া আংশিক ৰঙীন ছবি মানে অকণমান এটা খণ্ড দিয়া হৈছিল। প্ৰথম এইখন হৈছে অপশ্যনসমূহ হৈছে ক জয়মতী, খ ভাইটি, গ শকুন্তলা, ঘ পিয়লি ফুকন। আৰু শুদ্ধ উত্তৰটো হৈছে গ শকুন্তলা। সম্পূৰ্ণ ৰঙীন ছবিখন হৈছে ভাইটি। ৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত প্ৰথম অসমীয়া ছবিখনৰ নাম কি? ক জয়মতী, খ মাৰিচিকা, গ পিয়লি ফুকন, ঘ ককা দেউতাৰ নাতি আৰু হাতী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ পিয়লি ফুকন। ভিডিঅ'সমূহ চাই কেনে পালে জনাব। আৰু একেবাৰে নতুন চেনেল, সেয়ে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।